নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক ভালেই আছে আজি মই কুকাৰতে ৰন্ধা এগ বিৰিয়ানীৰ ৰেচিপি এটা আপোনালোকৰ বাবে লৈ আহিছোঁ অতি সহজে কম সময়তে হোৱা ৰেচিপি সেয়ে ভাবিলোঁ আপোনালোকক দেখুৱাওঁচোন মই কেনেধৰণে ৰান্ধোঁ আৰু যিসকল তেনেধৰণে ৰান্ধি নাই খোৱা খাব পাৰিব ব'লকচোন চাওঁ ৰেচিপিটো কেনেধৰণে মই ৰান্ধিলোঁ আজি আৰু ভিডিঅ'টো শেষলৈকে চাব ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো প্লিজ নতুনসকলে সাবস্ক্রাইব কৰি দিব বলক এতিয়া চাওঁ এগ বিৰিয়ানী ৰান্ধিবলৈ প্ৰথমে মই ডিম 3টা বইল কৰি লৈছোঁ আৰু এটা ডাঙৰ পিয়াজ মিহি মিহিকৈ কাটি লৈছোঁ আৰু এটা ডাঙৰ পিয়াজ অকণমান ডাঙৰকৈ কাটি লৈছোঁ ধনিয়া পাত লৈছোঁ আদা নহৰু লৈছোঁ আৰু এটা বিলাহী মিহি মিহিকৈ কাটি লৈছোঁ পুদিনা পাত দিব লাগে বিৰিয়ানী কিন্তু মোৰ ওচৰত পুদিনা পাত নথকাৰ বাবে মই নিদিয়াকৈ ৰান্ধিছোঁ আৰু তাৰ পাছতে মই কুকাৰটো গেছত তুলি জোখমতে তেল দি লৈছোঁ তেল মই ৰিফাইন তেল ব্যৱহাৰ নাই কৰা যদিও ৰিফাইন তেল দিয়ে বিৰিয়ানীত মই ঘৰত যিমান পাৰোঁ এভয়েড কৰোঁ ৰিফাইন তেলটো সেয়েহে মই মিঠাতেলতে ৰান্ধিছোঁ আৰু সোৱাদৰ কিন্তু কোনো গুণে কম নাই মিঠাতেল দিলোঁ সেই একেই সোৱাদে তাৰ পাছতে মই ডিমকেইটা ৰঙচুৱা হোৱালৈকে অকণমান ফ্ৰাই কৰিছোঁ আৰু আদা নহৰুখিনিও খুন্দি ল'লোঁ আৰু সেইখিনি তেলতে মই ডিমকেইটা টুকাৰ পিছত মিহিকৈ কাটি থোৱা পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম ৰঙা হোৱালৈকে সেইখিনি পিঁয়াজ মই বিৰিয়ানীৰ ওপৰত দিবলৈ ব্যৱহাৰ কৰিম সেয়েহে ৰঙা হোৱালৈকে ফ্ৰাই কৰিব লাগিব আৰু সেইখিনি ফ্ৰাই হোৱাৰ পিছত মই এখন প্লেটত ভালদৰে মেলি থ'ম আৰু সেইখিনি তেলতে মই গোটা মছলা দিছোঁ ইলাচি 2টা লং 2টা দালচেনি টুকুৰা আৰু ডাঙৰ ইলাচি এটা আৰু তেজপাত আৰু গোটা জিৰা সেইখিনি দিয়াৰ পিছত মই তাত পিঁয়াজখিনি দি ভালদৰে ভাজি লৈছোঁ আৰু তাৰ পাছত মই তাত খুন্দি থোৱা আদা নহৰুখিনি দি দিছোঁ সেয়াও অকণমান ভাজি লৈ তাতে মই বিলাহীখিনি দি ভাজি ল'ম ভালকৈ আৰু এটা বাটিত মই মছলা হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছোঁ হালধি গুড়ি জিৰা গুড়ি ধনিয়া গুড়ি আৰু বিৰিয়ানী মছলা মই সেয়াই দিছোঁ আৰু তাতে মই 2-4 চামুচ দিছোঁ দৈ অকণমান সৰহকৈ লাগে কিন্তু মোৰ ওচৰত নথকাৰ বাবে মই 4 চামুচ দৈ ব্যৱহাৰ কৰিছোঁ তাৰপিছত এইখিনি মই ভাল ধৰণে ঘুটি ল'ম আৰু অকণমান পানীও মই ব্যৱহাৰ কৰিছোঁ তাত দি সেইখিনি মই ভালদৰে মিহলাই লৈছোঁ আৰু সেই মছলাখিনি এতিয়া এই ভাজি থকা পিঁয়াজ বিলাহীখিনিত মই দি দিলোঁ দি সেইখিনি ভালদৰে লৰাই মছলাখিনি অকণমান সময় এনেকৈ দিয়াৰ পিছত ভাজি লৈ তাতে মই চাউলখিনি দি দিলোঁ বাসমতি চাউল লৈছিলোঁ সেই চাউলখিনি মই তাত দি দিলোঁ দি সেইখিনিও মই ভাল ধৰণে লৰাই লৈছোঁ অলপ সময় ভাজি ল'ব লাগিব মই সেইখিনি চাউল 3 মিনিটমান সময় এনেধৰণে ভাজি লৈছোঁ
তাৰপিছত মই তাত ধনিয়া পাত যিখিনি থৈছিলোঁ তাৰ আধাটো মই ইয়াত দিছোঁ, দি ফ্ৰাই কৰি থোৱা পিঁয়াজখিনিৰো আধাটো মই ইয়াতে দি দিছোঁ। তাৰপাছত মই এই কাপটোৰে সম্পূৰ্ণ 4 কাপ দিয়া নাই পানী, অকণমান কম দিছোঁ 4 কাপতকৈ, আৰু এই কাপটোৰে মই 2 কাপ চাউল দিছিলোঁ। আৰু অকণমান কমো দিব পাৰে, কিন্তু মোৰ ছোৱালীজনীয়ে খাব নোৱাৰিব যিহেতু বেছি টান হৈ থাকিলে, সেয়েহে মই 4 কাপতকৈ অকণমান কমকৈ পানী ব্যৱহাৰ কৰিছোঁ। তাৰপাছত ইয়াতে মই ডিমকেইটা দি দিলোঁ, আৰু ভাজি থোৱা পিঁয়াজখিনিও এই সময়তে মই দি দিলোঁ, আৰু ধনিয়া যিখিনি থৈ দিছিলোঁ সেয়া ধনিয়াও মই তাতে দি দিলোঁ। দিয়াৰ পাছত 1 চামুচ গৰু ঘিউ দিছোঁ তাত মই, আৰু জোখমতে নিমখ দিছোঁ। নিমখ মই আগতীয়াকৈ দিয়া নাই, শেষত দিছোঁ, কাৰণ জোখটো পাবলৈ দিগদাৰী হয় আগতীয়াকৈ দিলে, সেইটো কাৰণে পানী দিয়াৰ পিছতে মই নিমখটো ব্যৱহাৰ কৰোঁ। জোখমতে নিমখ দিয়াৰ পাছত মই কুকাৰটো ঢাকোন লগাই 2টা চিটি মাৰিবলৈ দিছোঁ, আৰু এয়া হৈ গ'ল আমাৰ বিৰিয়ানী। তাৰপিছত মই এটা গ্ৰেভিও ৰান্ধিছিলোঁ তাৰ লগত খাবলৈ, আৰু গ্ৰেভিটো একেবাৰে চিম্পুলকৈ বনাইছোঁ। মই প্ৰথমে পেনখনত অকণমান তেল দি পিঁয়াজ, বিলাহী, আদা, নহৰু এইখিনি কাটি লৈ অকণমান ফ্ৰাই কৰি ল'লোঁ। তাৰপাছত সেইখিনি ঠাণ্ডা হোৱাৰ পিছত মই মিক্সিত পেষ্ট এটা বনাই ল'লোঁ। তাৰপাছত সেই পেনখনতে অকণমান তেল দিছোঁ, দি জিৰা আৰু তেজপাত এটা দি লৈছোঁ। তাৰপাছত সেই পেষ্টখিনি মই তাত দি দিলোঁ, আৰু মছলা হিচাপে সেই একেই জিৰা, ধনিয়া, হালধি গুড়ি আৰু অকণমান গৰম মছলা দিছোঁ। জোখমতে নিমখ দিছোঁ, দি সেইখিনি মই ভালদৰে সিজিবলৈ দিম। এনেকৈ উতলি যেতিয়া ডাঠ হৈ যাব, তাৰ পাছত মই জোখমতে অকণমান পানী দিছোঁ। মই পনীয়া কৰা নাই, ডাঠেই কৰিছোঁ গ্ৰেভিটো। এয়া হৈ গৈছে আমাৰ গ্ৰেভিটো, আৰু শেষত মই অকণমান ধনিয়া তাত দি দিছোঁ, দিয়া হৈ গ'ল ৰেডি। ৰাইতাৰ লগত খাই বিৰিয়ানী, কিন্তু আমি যিহেতু বৰ ভাল নাপাওঁ ৰাইতাৰ লগত, সেয়েহে মই গ্ৰেভিটোকে তৈয়াৰ কৰিলোঁ। আৰু এয়া দেখিছেনে, হৈ গ'ল বিৰিয়ানী।